নামনি অসমৰ কোকৰাঝাৰ জিলাৰ গোসাইগাঁও থানাৰ অন্তৰ্গত চৌতৰ দাৰুল উলুম মাদ্ৰাছাতুল বানাত ছোৱালী ইতিমখানা প্ৰায় 3 মাহৰ পৰা মাদ্ৰাছাখন চলি আছে আৰু আমাৰ সাংবাদিকৰ আগত কয় যে 60 জন ছোৱালী এইখন মাদ্ৰাছাখনত পঢ়ি আছে। এতিয়া দাৰুল উলুম মাদ্ৰাছাতুল বানাত এইখন বানাত ইতিমখানাখনৰ বাবে কোনোবাই 1 পোৱা মাটি দান কৰিছে। ইতিমখানাখনৰ নামত কোনো 3 বিঘাৰ মতন মাটি দাৰুল উলুম মাদ্ৰাছাত 3 পোৱা মাটি দান কৰিছে। এইখন মানাত মাদ্ৰাছাৰ নামত মনসুৰ আলী নামৰ এজন যুৱকে প্ৰায় 3 বিঘা মাটি দান কৰিছে বুলি আমালোকৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে। ছাত্ৰীসকলে কয় যে আমাৰ ইয়াত টেইলাৰিং, অন্যান্য হাতৰ কাম আদি বেছিক কম্পিউটাৰ লগতে বেছিক স্পকেন ইংলিছ শিক্ষা হয় বুলি ছোৱালীজনী আমালোকৰ সাংবাদিকৰ আগত প্ৰকাশ কৰে। দিয়া হয় আৰু টেইলাৰিং শিক্ষা দিয়া হয় আৰু স্পকেন ইংলিছ আৰু অন্যান্য দাৰুল উলুম মাদ্ৰাছাতুল বানাত ছোৱালী ইতিমখানা চৌতৰা এইখন ইতিমখানাত ভৰ্তি লোৱা হৈছে। যোগাযোগ নম্বৰ হ'ল 9678473739 9864918302 9365359 190। গোসাইগাঁৱৰ পৰা আনোৱাৰ হুছেইনৰ ৰিপৰ্ট, অসমীয়া জনতা। দরবারে হাত উঠেছি আমরা, ইয়া আল্লাহ আমাদের প্রত্যেকের এই মকসুদকে তুমি কবুল ও মঞ্জুর করে নিও আল্লাহ। ইয়া আল্লাহ হে পাক পরওয়ারদিগার, ইয়া আল্লাহ সারা জন্য 3 পোয়া মাটি দান করছি। আপনার নামটা কি আছিল? আমার নাম হাজি মোহাম্মদ হানিফ আলী আহমেদ। আপনার গ্রামের নাম? গ্রামের নাম হলো আমিনকাটা। কোন মাদ্রাসার নামে দান করলেন? পোস্ট অফিস তুলসী আমিনকাটা। কোন মাদ্রাসার নামে দান করছেন? কোন মাদ্রাসার নামে দান করছেন? এই নতুন মাদ্রাসা যেটা হইতেছে নাম। আমি এই মাদ্রাসার জন্য আল্লাহর হস্তে 1 পোয়া মাটি দান করছি। কোন মাদ্রাসার নাম কি আছে? দারুল উলুম বানাত মাদ্রাসা। আসসালামু আলাইকুম। মোর নাম মৌলানা মনসুর আলী, মোর পিতা মৃত্যু মুকসেদ আলী। আমি আমিনকাটা গাঁৱত প্ৰায় 3 বিঘাৰ মতন মাটি দাৰুল উলুম মাদ্ৰাছাতুল বানাত ইতিমখানা চৌতাৰা এইটো মাদ্ৰাছাৰ নামত আমি দান কৰিলোঁ। আৰু প্ৰায় 3 মাহ হ'ল মাদ্ৰাছাখন চলি আছে। বৰ্তমান আমাৰ মাদ্ৰাছাত টোটেল ছাত্ৰী 60 জন আছে আৰু বাকী যিবিলাক মানে আধুনিক যিবিলাক শিক্ষা এই সকলো লগত আছে, যেনেকুৱা টেইলাৰিং, কম্পিউটাৰ, স্পকিং ইংলিছ এই সকলোখিনি আমাৰ মাদ্ৰাছাত মানে শিকাই হয়। 3 বিঘা মাটি আপনি অকলে দান করেছেন আর কেজন মিলি? আমি 5 জন মানুহ মিলি এই 3 বিঘা মাটি দান কৰিছোঁ। 5 জনের নামটো অলপ কৈ দিয়ক। এজন হ'ল হাজি হানিফ আলী আকন, আন এজন হ'ল নাছিৰ উদ্দিন আকন, আর এজন হ'ল জয়নাল আবদিন, আর এজন হ'ল আয়শা খাতুন, আর এজন হ'ল তসিরন বেওয়া। আজি আমাৰ এই পবিত্ৰ অনুষ্ঠান আমাৰ দাৰুল উলুম বানাত মাদ্ৰাছা চৌতাৰা, এই মাদ্ৰাছাখন এখন অস্থায়ী ঘৰত মোহাম্মদ নাছিৰ উদ্দিন আহমেদৰ ঘৰত চলি আছে। আমাৰ তাত প্ৰব্লেম হৈছে, সেইকাৰণে আমি ইয়াতে এই 4-5 জন মানুহ ইয়াত মাটি দান কৰিছে, তেখেতসকলৰ নাম উল্লেখ কৰা হৈছে। আজি ইয়াত আমাৰ পাৰ্মানেণ্ট ঘৰ স্থাপন কৰাৰ কাৰণে আধাৰশিলা স্থাপন কৰা হৈছে। ইয়াত সৰ্বমুঠ প্ৰায় 100 জন ছাত্ৰ ছাত্ৰী আছে আৰু প্ৰায় 12 জন মানে শিক্ষক আছে, তাতে ৰান্ধনি আছে। আৰু আমাৰ ইয়াত এটাই উদ্দেশ্য হ'ল মাদ্ৰাছাখন স্থাপন কৰাৰ কাৰণে এটাই উদ্দেশ্য হ'ল আমি এখন ধৰ্মীয় শিক্ষা দিব লাগে। ধৰ্মীয় শিক্ষাৰ লগে লগে ইয়াত আমি আৰু অলপ বেলেগ চিন্তা কৰিছোঁ, আধুনিক শিক্ষা। আধুনিক শিক্ষাৰ লগতে আমি আৰু কাৰিকৰী শিক্ষাৰ কথা চিন্তা কৰিছোঁ। কাৰিকৰী শিক্ষা বলতে আমি ইয়াত টেইলাৰিং, এম্ব্ৰইডাৰিং, তাৰপিছত কম্পিউটাৰ আদি বিভিন্ন শিতানত আমি কাম আৰম্ভ কৰিছোঁ। আমি আশা ৰাখিছোঁ আগন্তুক দিনত আমি এইখন মাদ্ৰাছা দপত আগুৱাই লৈ যাব পাৰিম। আৰু বিশেষকৈ মই এই মাদ্ৰাছাখনৰ ভূমিদাতা, মই চবৰ নাম নাজানো, বিশেষকৈ হাজি হানিফ আলী আকন, দুখিত মই হানিফ আলী আহমেদ, তেখেতক আৰু তাৰ লগতে যিবিলাক মানুহ মাটি দান কৰিছে তেখেতক মই অশেষ ধন্যবাদ যাচিছোঁ। লগতে এইখন গাঁৱৰ ৰাইজ, আমাৰ শিক্ষকসকল, তাৰপিছত আৰু আমাৰ বিশেষকৈ মোৰ এজন সৰু ভাইটি হিচাপে নাছিৰ উদ্দিন আহমেদ, তেওঁ এম ই স্কুলৰ শিক্ষক হয়, তেখেতে বহুত চেক্ৰিফাইচ কৰিছে। তেখেতৰ নিজৰ ঘৰখন এই শিক্ষাৰ অনুষ্ঠানৰ কাৰণে এৰি দিছে। তেখেতক মই অন্তৰৰ ফালৰ পৰা
ধন্যবাদ যাচিছোঁ। আল্লাহৰ ওচৰত দোৱা কৰি তেখেতে ভালে ভালে জীয়াই থাকক, বহুদিন জীয়াই থাকক। এইখিনি কৈ পেলাই মই মোৰ বক্তব্য শেষ কৰিছোঁ। ধন্যবাদ।